বন্ধ কৰি ভাল পাব লাগে। হেল্ল' গুৱাহাটী, মই মাইনুল আৰু আজি মোৰ লগত আছে প্ৰীতি। বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম প্ৰীতিৰ পৰা, যিহেতু আমাৰ এইটো LV ষ্টৰী। প্ৰেমৰ বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে যিটো উত্তৰ নাথাকে, তো সেই উত্তৰকেইটা আমি দিবলৈ চেষ্টা কৰিম। তো সেইকাৰণে প্ৰীতি আছে আমাৰ লগত। প্ৰীতিৰ ওচৰত যাবলৈ খুজিছোঁ। প্ৰথম প্ৰশ্ন প্ৰীতিৰ ওচৰত, ছোৱালী মানুহৰ ইগ' অলপ বেছি, কথাটো কিমান পৰিমাণে সঁচা, কি ক'বা? ইয়াতে সঁচা আছে, নাথাকা নহয়। কিছুমান ছোৱালী থাকে আৰু চব ছোৱালী নাথাকে, মানে কিছুমান থাকে আৰু মানে ইগ'টো কি বুলি ক'ম আৰু নিজৰ ওপৰত কথা, এইটো ছোৱালীটোৰ ওপৰত কথা। সেনেকৈ ল'ৰাও ইগ' দেখায়, যাৰ আগত দেখায় সিহঁতৰ আগত দেখায় আৰু মইতো সেনেকৈ নেদেখাওঁ, সেইকাৰণে ইমান ভালকৈ নাজানো। মানে কথাটো হ'ল যে প্ৰীতিৰ ইগ'টো নাই। মোৰ নাই। তো সেইটো আৰু প্ৰীতি ক'লে যে প্ৰীতিৰ ইগ' নাই, ভাল কথা। ইগ' নাথাকা ভাল, মানে ইগ' থাকিলে বহুত ধৰণৰ প্ৰব্লেম ফেচ কৰিব হয় আৰু মানে সেইকাৰণে ভাল কথা, এনেকুৱা ছোৱালী হ'ব লাগে। প্ৰশ্নটো একেবাৰে সঁচা উত্তৰ আমি মানে প্ৰীতিৰ পৰা জানিবলৈ চেষ্টা কৰিম। মানে ছোৱালী মানুহে অলপ কথাতে কান্দি দিয়ে, কি ক'বা? হয়, কিছুমান ছোৱালী কান্দে, মানে অলপমান বেছি আদৰুৱা দেখায় আৰু মানে কিছুমান থাকে আৰু এনেকুৱা। মই নকৰোঁ কাৰণে মই কি বুলি ক'ম আৰু এতিয়া, নাথাকে চব ছোৱালী নাকান্দে। মানে কান্দাটো কি এটা মানে বাহানা? বাহানা দিয়ে আৰু মানে এইটো নাই লাগিব সেনেকুৱা কথা, মানে কান্দে আৰু কিছুমানে। তেনেহ'লে ঘৰৰ মানুহে এই বস্তু চাব, যোনে আমাৰ ফেমিলি মানুহে চাই আছে, তেনেহ'লে এই বস্তুটো মানে ভাবিব লাগিব যে এইটো বাহানা কৰি আছে। তেনে আৰু বয়ফ্ৰেণ্ডবিলাকে যিবিলাক থাকিব, তেনে সিহঁতে ভাবি লওক এই কথাটো যে ছোৱালীজনী কান্দিছে, তেনে সেইটো বাহানা কৰি আছে। ইমান হাৰ্ডলি ল'ব নালাগে কথাটো। ঠিক আছে, আৰু এটা প্ৰশ্ন লৈ প্ৰীতিৰ ওচৰত যাওঁ। প্ৰশ্নটো মানে বাস্তৱতাৰ লগত জড়িত। মানে আমি যদি ৰাস্তাত, ধৰি লোৱা তুমি ৰাস্তাত 100 টকা পৰি পাইছা, 100 টকাটো কি কৰিবা? উঠাই ল'ম, সেইটো উঠাই যি পাওঁ খাই দিম মই সেইটো পইচা। মানে 100 টকাটো তুমি খাই দিবা। ধৰি লোৱা এই 100 টকাৰ কাৰোবাৰ পইচা আছিল যে তাৰ 100 টকা পকেটত আছিল, গাড়ী ভাড়া আছিল, ক'ৰবাত যাব লাগিব। ইমান মানুহ যায়, মই তাতে বিচাৰিবওতো নোৱাৰোঁ ন মানুহটো, তাতকৈ ভাল মই লৈ লওঁ। আৰু মই সেনেকুৱা আজিলৈ পোৱা নাই, 5 টকাৰ ওপৰত পাই পোৱা নাই। 5 টকাৰ ওপৰত পোৱা নাই, তো আশা কৰা যে 5 টকাৰ বেছি পাবা বুলি এদিন। কৰি আছোঁ কিন্তু আজিলৈ পোৱা নাই। তই কোনোবাই এটা কাম কৰিবা আজিৰ পৰা, প্ৰীতিক কেতিয়াবা লগ পোৱাৰ আগতে ন ৰাস্তাত 100 টকা এটা পেলাই থৈ যাবা। প্ৰীতিৰ এইটো মানে আশা, মানে যে সুধিম, যদি ওচৰত কোনোবা থাকে তেতিয়াহ'লে সুধিম যে তোমালোকৰ হয় নেকি, যদি নাই বুলি কয়, নহয় বুলি ময়ে যাম আৰু। ঠিক আছে, ভাল কথা কৈছে। যদি কোনোবা যে পায়, মানে যাৰ পইচা সি যদি থাকে তেওঁ ঘূৰাই দিব, নহ'লে আৰু উপায় নাই, কি কৰিব আৰু পইচাটো প্ৰীতিয়ে লৈ ল'ব, মানে খাই দিব আৰু সেইটোৱে। ঠিক আছে, ভাল প্ৰশ্ন উত্তৰ দিছে প্ৰীতিয়ে। তো প্ৰীতিৰ ওচৰত আৰু এটা প্ৰশ্ন লৈ গৈছোঁ। প্ৰীতি, কোৱা তোমাৰ ঘৰত এনেকুৱা কাম কি কৰা যে তোমাৰ ঘৰৰ মানুহে বেয়া পায় তোমাক? মই বহুত বেছিকৈ আৰু বহুত এলেহুৱা আৰু। বেছিকৈ খোৱা আৰু এলেহুৱা। কাম কৰিব দিলে নকৰোঁ। মই বহুত দেখিছোঁ ঘৰৰ কাম কৰে, কিন্তু মই নকৰোঁ আৰু। মানে কিহৰ কাৰণে? ঘৰৰ কাম কৰাটো মানে ছোৱালী মানুহৰ মানে এটা কৰ্তব্য বা দায়িত্ব থাকে। থাকে, কিন্তু যদি সেইটো কাম মায়ে কৰিয়ে দিয়ে, মই আৰু নকৰোঁ আৰু সেনেকুৱা আৰু। কিন্তু বস্তুবিলাক কৰি ৰখাটো জানে ছোৱালী মানুহ। কিছুমান কৰোঁ আৰু নকৰা নহয় সেনেকুৱা। কিছুমান কৰোঁ যোনবোৰ মানে কৰিব লগা থাকে, আৰু যোনবোৰ নকৰিলেও হৈ যায় সেইখিনি মায়ে কৰে। প্ৰীতিৰ পৰা মানে এই প্ৰশ্নৰ উত্তৰটো আৰু এটা, মানে ইয়াৰ মাজত জড়িত এটা প্ৰশ্নৰ উত্তৰ মানে প্ৰীতিৰ পৰা জানিব খুজিছোঁ। মানে প্ৰীতিয়ে কিবা খানা বনাব জানে নে নাই? গোটেইখিনি জানো। গোটেইখিনি জানে। মানে বেষ্ট ডিছ মানে প্ৰীতিয়ে বনাব জানে? মই বেছিকৈ ভাত দালি বনাওঁ আৰু কুন্দুলি ভাজি। বঢ়িয়া। প্ৰীতিয়ে দালি ভাল বনায়। যাবা ঘৰত, কোনোবা যদি লগৰ থাকে, প্ৰীতিৰ ঘৰত ভাত খাবলৈ যাবা, প্ৰীতিয়ে দালি বনাই বহুত ভাল পায়। দালি বনাব জানা? জানে আৰু মানে ভাল জানে, একে কথা মানে। গোটেইখিনি জানো, কিন্তু নকৰোঁ আৰু মানে ঘৰত থাকে মায়ে চবখিনি কৰি দিয়ে আৰু সেইটোৱে ঘৰত আৰু চবৰে মা দেউতাই মানে ক'ত আৰু কাম কৰিব দিয়ে, এইটো কথাটো সঁচা হয়। যিমানে নহওক কিয় কোনেও নিবিচাৰে যে যিমান দিন আছে ঘৰত কি আৰু কাম কৰিব, সৰু সুৰা কামখিনি কৰি দিয়ে, সেইটো হয়।
আচ্ছা এটা প্ৰশ্ন এইটো প্ৰীতিৰ পৰা প্ৰথম দেখাত ভাল পোৱা হয় নে নহয় হয় হয় ভাল পোৱা হয় হয় কিন্তু সেইটো বেছি দিন নাথাকে এইটো বেছি দিন নাথাকে নাথাকে কিহৰ কাৰণে হুম? কিহৰ কাৰণে মানে সেইটো অকল মানে ধুনীয়াটো চাই লয় ন মানে সি ইমান ধুনীয়া পাওঁ তাক যদি ল'লো হয় বা তাইক যদি পালোঁ হয় অঁ। যে সেনেকুৱা টাইপ আহি যায় ন অঁ মানে প্ৰথম দেখাত যিটো ভাল পোৱা হয় মানে মানুহে লুকছটো চাই Looks-টো লুকছটো চাই, চাই মানে ভাল পায় মানে বেলেগ একো বেলেগ নাচায় একো নাথাকে অঁ তেনেহ'লে সেই বস্তুটো সেইটো বেছি দিন নাথাকে মোৰ ক্ষেত্ৰত মই কৈছোঁ এইটো বেলেগৰতো নাজানো অঁ মানে তোমাৰ এইটো এক্সপেৰিমেণ্ট মানে তোমাৰ লগত হৈ পাইছে মানে এনেকুৱা হয়, হয়। অঁ ঠিক আছে মানে মানে চাওক আজি মানে ইয়াত উদাহৰণ দি আছে প্ৰীতি নিজে দি আছে এতিয়া প্ৰথম দেখাত ভাল পোৱা যি হয় সেইটো বেছি দিন নাথাকে তে সেইটো হ'ব নালাগে অলপ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰকৈ চাব প্ৰথম চাব দেখ লাগে অঁ মানে ফাৰ্ষ্ট চাই কিনে যে সেইটো ল'ব নালাগে সেইটো অঁ। সঁচা কথা পিছত বেয়াকৈ পস্তাই বেয়াকৈ বস্তায় সেইটো ঠিক আছে একো নাই অলপ চাই চিতি মানে এবাৰ দুবাৰ নাচাবা লাগিলে 10 বাৰমান চাবা চাই পেলাই তাৰপিছতে মানে আগবাঢ়িবা আৰু এটা প্ৰশ্ন লৈ প্ৰীতিৰ ওচৰত যাম প্ৰীতিয়ে ঘূৰি ভাল পায় নে ঘূৰি ফুৰি মানে ট্ৰেভেলিং পাওঁ সেইটোতো চবে পায় চবে পায় অঁ ময়ো পাওঁ ভাল পায় ক'ত ক'ত ঘূৰি পাইছে আজিলৈকে ইমান এনেকৈ ক'তো ঘূৰা নাই নিদিয়ে ন এতিয়া অঁ। ঘৰৰ পৰা অঁ সেইটোৱে কথা অঁ ঘৰৰ পৰা ঘূৰিব নিদিয়ে কোনো চাওক একেবাৰে ঘূৰি ফুৰি ভাল পায় কিন্তু ঘৰৰ পৰা ঘূৰিব নিদিয়ে কিমান বেয়া কথা নহয় হা সেইটো মানে জেনেৰেশ্যনটো চেঞ্জ হ'ব লাগে মানে তাই কৈছে তাই ঘূৰি ভাল পায় আৰু ঘৰৰ পৰা সেইটোও মানা কৰিছে আৰু কি ক'ম আৰু এনেকৈ মানা নকৰে মানে এতিয়া যাব দিয়ে কিছুমান জেগাত কিন্তু চব জেগাত সেনেকৈ আৰু নিদিয়ে আৰু অকলে যাব নিদিয়ে মা পাপা থাকিলে তেতিয়া দিয়ে আৰু অঁ মা দেউতাকৰ লগত ফুৰিলে ভালো লাগে সেইটো নহয় যি হওক মানে বেষ্ট মানে যিটো এক্সপিৰিয়েঞ্চ মই পাইছোঁ মানে মা দেউতাকৰ লগত ফুৰি বহুত ভাল পোৱা ঠিক আছে প্ৰীতিৰ ওচৰত আৰু এটা প্ৰশ্ন উত্তৰ মানে জানিবলৈ চেষ্টা কৰিম প্ৰীতিৰ পৰা ভাল পোৱা মানে কি মানে আমাৰ শ্ব'ত বহুত আহিছে তো বেলেগ বেলেগ উত্তৰ দিছে তো আমি আজি তোমাৰ পৰা জানিব চেষ্টা কৰিম ভাল পোৱা মানে কি অলপ ভালকৈ কিছুমান থাকে মানে লাগে যে এইটো মানে মই তাক ভাল পাওঁ কিন্তু মানে এনেকুৱা হয় পিছত তাৰ লগত কথা পাতোঁতে মানে গম পোৱা যায় যে মানে তাক মই ভাল নাপাওঁ আৰু কিছুমান থাকে কথা পাতি মানে কেতিয়া ফিলিংছ আহি যায় সেইটো গম পোৱা নাযায় অঁ মানে যিটো ফিলিংছ আহে অলপ সময় কথা পাতি সেইটো ভাল পোৱা মানে তোমাৰ হিচাপত মানে নহয় এতিয়া চোৱা এটা মই উদাহৰণ দিছোঁ এটা ল'ৰা লগ পাইছা তুমি তাক ভাবা নাই যে তাৰ লগত কিবা হ'ব কিন্তু হৈ গৈছে যে সেইটোৱেতো অঁ মানে ঠিক আছে প্ৰীতিৰ পৰা আমি এইটো জানিলোঁ যে ধৰি লোৱা হঠাৎ কিবা মানে এটা ভাবি নোপোৱা এটা বস্তু যদি আমাৰ লগত হয় সেই বস্তু ভাল পোৱা মানে বা এইটো ল'ৰা বা ছোৱালীৰ লগত হ'ব পাৰে মা দেউতাকৰ লগত হ'ব পাৰে গছ গছনিৰ লগত হ'ব পাৰে পাখিৰ লগত হ'ব পাৰে ভাল পোৱাটো কোনো ভাগ নাথাকে ঠিক আছে প্ৰীতিৰ পৰা ভালে এটা ৰিপ্লাই পাইছোঁ তোৰ ল'ৰা মানুহক বিলিভ কৰিব পাৰি নে নাই পাৰি কিছুমানে কয় নোৱাৰি কিহৰ কাৰণে এতিয়া সেনেকৈ ছোৱালীকো কয় কিছুমান ছোৱালী নহয় পাৰি যদি কিয় কেনেকৈ পাৰি আৰু নোৱাৰি যদি কিয় নোৱাৰি কিছুমানে মানে নকৰে আগতে সিহঁতে এনেকুৱা কিবা হৈ গৈছে সিহঁতৰ লগত সেইটো কাৰণে ল'ৰাবোৰক ট্ৰাষ্ট নকৰে আৰু ছোৱালীবোৰৰো সেনেকুৱা হয় সেইটোৰ ওপৰত আৰু অঁ ঠিক আছে প্ৰীতিৰ ওচৰত আৰু আমি প্ৰশ্ন লৈ যাম অঁ এতিয়া ভাল প্ৰশ্ন এটা আহিছে প্ৰীতিৰ ওচৰত নাজানো প্ৰীতিয়ে কেনেকৈ উত্তৰটো দিব কিন্তু প্ৰশ্নটো অলপ টান হয় প্ৰীতিৰ কাৰণে টান হ'ব ছোৱালী মানুহৰ এটাতকৈ বেছি বয়ফ্ৰেণ্ড থাকে থাকে কিছুমান থাকে অঁ থাকে মই অঁ থাকে মানে এইটো প্ৰশ্ন উত্তৰটো ময়ো জানো থাকে কিন্তু কিয় থাকে এটা যদি বয়ফ্ৰেণ্ড আছে আৰু এটা বয়ফ্ৰেণ্ড কিয় লাগে সেইটো বয়ফ্ৰেণ্ড মানে এনেই আৰু ৰাখে আৰু অঁ কামত আহিব কামত কাৰণে আহিব কাৰণে। কি এনেকুৱা কাম আছে যে দুটা বয়ফ্ৰেণ্ড লাগে সেইটোতো মই ভালকৈ নাজানো কিন্তু সেইটো চাগে কামত ৰাখিব কামত অঁ মানে এটা দি মানে এটা দি ঘৰৰ কাম আৰু এটা দি বাহিৰৰ কাম সেনেকুৱা নহয় মানে কিছুমানে চাই আৰু মানে পইচা চাই কিছুমানে গাড়ী চাই এইবোৰ চাই কেনে কিছুমানে দুটা তিনিটা ৰাখে আৰু কিছুমানে নাচায় ল'ৰাইও চাই সেনেকুৱা দুটা তিনিটা ৰাখে ল'ৰাও ৰাখে নহয় এখন ছোৱালী ৰাখে বুলি একেবাৰে ছোৱালী বেয়া পাব নালাগে ল'ৰাও মানে ৰাখে গাৰ্লফ্ৰেণ্ড ৰাখে সেইটো নহয় কিন্তু আজি মানে আমাৰ প্ৰশ্নটো মানে ছোৱালী মানুহৰ
পচন্দটো কৰা হৈছে, সেইকাৰণে আমি এই পচন্দটো ৰাখিছোঁ। থাকে, থাকে। সেইটোৱে চব ছোৱালী নাথাকে, চব ছোৱালী কিছুমান কিছুমান থাকে, ছোৱালী মানুহো বহুত ভাল আছে যে। আৰু এটা প্ৰশ্নলৈ প্ৰীতি আছে যাওঁ, প্ৰীতি কোৱা ছোৱালী আৰু এটা প্ৰশ্ন এইটো যে ব্ৰেকআপ কৰিব ছোৱালীবিলাকে আগতে কৰে কিহৰ কাৰণে? ল'ৰাটোৰ ওপৰত ডিপেণ্ড কৰে, সি যদি বেয়া হয় কৰাটোৱে ভাল ন, আৰু যদি ভাল হয় কোনটো তেতিয়াহ'লে নকৰে। বহু ক্ষেত্ৰত মানে ছোৱালী যে আগত কৰে, ল'ৰাটো মানে ইমান ভাল পোৱাৰ আগত চিন্তা কৰিব লাগিছিল ন যে ল'ৰাটো ভাল হ'ব নাই। নহয় নহয় নহয়, কিছুমান থাকে অভাৰ পজিটিভ দেখায়, মানে চবতে যাব মানা কৰে, সেইটো ল'ৰাৰ লগত থাকি কি লাভ ন, যোনটো ল'ৰাই তোমাক ট্ৰাষ্টে নকৰে, ইয়াতে যাওঁতে মানা তাতে সেনেকুৱাতে, তেতিয়াহ'লে সেইটো ৰিলেশ্যনশ্বিপ ৰাখিবই নালাগে ন। মানে তোমালোকে এনেকুৱা এটা পাৰ্টনাৰ বিচৰা যোনে তোমাক বহুত ছাপৰ্ট কৰক, য'তে ফুৰিব ইচ্ছা তাতে লৈ যাওক, সেনেকুৱা বিচৰা নেকি? মানে প্ৰশ্নৰ মানে ছাপৰ্ট কৰিব লাগে, বাকী ঘূৰা ফুৰাটোতো পিছতো হৈ পিছতে থাকিব। হৈ যাব। ঠিক আছে, এইখিনি কথা ঠিক আছে। আৰু এটা প্ৰশ্নটো লাইট প্ৰশ্ন, একেবাৰে সহজ। কেনেকুৱা ল'ৰাক ছোৱালী বেছি লাইক কৰে? মানে ল'ৰাটো কেনেকুৱা হ'ব লাগিব ছোৱালী বেছি লাইক কৰিব? মানে ভাল পাব আৰু, লাইক মানে ভাল পোৱা আৰু, সেইটো আছে কথা। ল'ৰাটো কেনেকুৱা হ'ব লাগিব তোমাৰ হিচাপত? বেলেগৰ কথা বাদ দিয়া, তোমাৰ হিচাপত এজন ল'ৰা আছে, কেনেকুৱা হ'ব লাগিব তেনেহ'লে তুমি তাক ভাল পাবা? ল'ৰাটোৱে তাইক ছাপৰ্ট কৰিব লাগিব আৰু ৰেচপেক্ট কৰিব লাগিব, তাৰ ঠিক আছে। ফেমিলিটো, আৰু তাৰ ফেমিলিটো বুলি নহয় চবকে। চবকে যদি বেলেগক নিজৰ ঘৰৰ মানুহখিনি কৰা নাই, তাইৰ ঘৰৰ মানুহখিনি কেনেকৈ কৰিব? সেইটোৱেই দিয়ক, মানে প্ৰীতিয়ে ভাল এনচাৰ দিছে, মানে ছাপৰ্ট কৰাটো একেবাৰে দৰকাৰ। নিজৰখিনিকে যে অকল ৰেচপেক্ট কৰিব মানে সেইটো নহয়, মানে বহু ক্ষেত্ৰত মানে ছোৱালীবিলাকে মানে ছাপৰ্টটো কম পায়, আৰু ধৰি লওক বিভিন্ন বাধা বিঘিনি, ক'ৰবাত যাব নোৱাৰিব, সেনেকুৱা বহুত ধৰণৰ ৰুলছ ৰেগুলেশ্যন দি থাকে। তো সেইবিলাক বস্তুবিলাক মানে ল'ৰাবিলাকে অলপ কমাব লাগে মানে ছোৱালীৰ ক্ষেত্ৰত, কাৰণ ইহঁতৰ এটা লাইফ হয়, অলপ ফ্ৰীডম ইহঁতকো পাব লাগে। একে ধৰণৰ প্ৰশ্ন আৰু এটা, ছোৱালীয়ে মানে পইচা চাই বয়ফ্ৰেণ্ড বনায়, কি ক'বা? দেখিছোঁ মই বহুতক, পইচা চাই লয়, নোলোৱা নহয়, কিন্তু সিহঁতৰ মাইণ্ডত কি বা ভাবি ভাল ন? সেইটোতো নাজানো, কিন্তু ল'ব নালাগে সেইটো। পইচা চায়ে বয়ফ্ৰেণ্ড বনাবলৈ ক'ত লিখা আছে? পইচা চাই ভাল পোৱাটো কি পইচা তেতিয়াহ'লে ভাল যাৰ পইচা নাই সেইবোৰ ল'ৰাই ক'ত দেখিব, খোৱা নহয়। খোৱা হয়, ঠিক আছে, কোনো যদি ভাল পোৱা মানে বস্তুটো বহুত ডাঙৰ কথা ন। ভাল পোৱাটো পইচা যে আমি কিনিব নোৱাৰোঁ। ল'ৰাৰ ওচৰত যোৱা, ঠিক আছে, সেইটো কথা মানে যিটো প্ৰীতিয়ে উত্তৰ দিলে, পইচাটো চাই ল'ৰাটোৰ ওচৰত যোৱা, মানে ভাল পোৱাটো এনেকুৱা বস্তু নহয় যে পইচা যে আমি কিনিব পাৰোঁ, কাৰণ ভাল পোৱাটো কেতিয়া মনত হয়, কেতিয়া সেইটো শেষ হয়, সেইটো কোনেও নাজানে। সেইকাৰণে কৈছোঁ যে পইচা লৈ বা পইচা চাই ভাল পাব নালাগে, কাৰণ জীৱনত যদি এটা ভাল সংগী বিচাৰা, তেনেহ'লে পইচা চাই কেতিয়াও সেইটো মানে জাজ কৰাটো ভাল নহয় মোৰ হিচাপত। আৰু এটা ভাল প্ৰশ্ন, মানে বহুত ভাল প্ৰশ্ন, আৰু সেই বস্তুটো মানে আমি ঘৰত ডিছকাছ কৰিব লাগে আচলতে কথাটো। মানে ধৰি লোৱা কেতিয়াবা ব্ৰেকআপ হয় ল'ৰা ছোৱালীৰ, বা ব্ৰেকআপ নহ'লেও ঘৰৰ পৰা মানে ল'ৰা ছোৱালীক একচেপ্ট নকৰে, হয়তো ল'ৰাটো বেকাৰ বা বেলেগ কাষ্টৰ হয়, যাৰ বাবে ল'ৰা বা ছোৱালীয়ে মানে ছুইচাইড কৰা দেখা যায়। তো সেই বস্তুটো কিমান ঠিক? কৰিব নালাগে, কাৰণ এটা ল'ৰাৰ কাৰণে বা এটা ছোৱালীৰ কাৰণে নিজৰ লাইফটো কেতিয়াও মানে বেয়া কৰিব নালাগে। অকল ল'ৰাটোৱেতো নাই ন, বা ছোৱালীটোৱে নাই, বাকী ঘৰৰ ফেমিলিটো আছে যোনে মানে তাইক বহুত বেছি ভাল পায়, বা ল'ৰাটোক, সেইটো কৰিব নালাগে। সেইটোৱে, মানে নিজৰ ঘৰৰ কথা ভাবিব লাগে। মানে তুমি যদি দুদিন লগ পোৱা ছোৱালীটো বা ল'ৰাটোৰ কাৰণে ইমান ডাঙৰ ষ্টেপ লৈ আছা, তেতিয়াহ'লে তোমাৰ ঘৰৰ মানুহখিনিতো সৰুৰ পৰা তোমাক পাই আছে, সিহঁতৰ কিমান বেয়া লাগিব? ডাঙৰ প্ৰশ্ন, একেবাৰে বহুত ভাল এটা প্ৰশ্ন উত্তৰ দিছে। মানে হয়তো আমি এদিন দুদিন লগ পায়ে যদি তাইৰ বা তাৰ কাৰণে আমি মানে ছুইচাইড কৰোঁ, কিন্তু আমাৰ মা দেউতা আমাক সৰুৰ পৰা পাইছে, মৰম কৰিছে, বহুত কষ্ট ডাঙৰ দীঘল কৰিছে। আমি ছুইচাইড কৰিলে ইহঁতৰ কি হ'ব? ইহঁতে আৰু আমাতকৈ বেছি দুখ পাব ন। তো সেইটো ছুইচাইড বস্তুটো মনত ল'ব নালাগে আৰু মোৰ হিচাপত, বেলেগৰ কথা নাজানো দেই। যি হওক, মানে সময়ৰ লগত আপুনি আগবাঢ়ি যাওক। এজনে ব্ৰেকআপ কৰিছে বা একচেপ্ট কৰা নাই, আৰু আছে, মানে পৃথিৱীখন শেষ হৈ যোৱা নাই। ঠিক আছে, এটা ভাল প্ৰশ্ন প্ৰীতিৰ কাৰণে, চাওক প্ৰীতিয়ে কিমান ভাল উত্তৰ দিয়ে। প্ৰশ্নটো, ৰিলেশ্যনশ্বিপ পুৰণি হ'লে ভাল পোৱাটো কমি যায়।
নাযায় বেছি হয় হা বেছি হয় কমি নাযায় নাযায় বেছি হয় কাৰণ বহুত ক্ষেত্ৰত দেখা গৈছে মানে ৰিলেশ্যনশ্বিপ অলপ পুৰণি হ'লে ভাল পোৱা কমি যায় কাজিয়া লাগে বিভিন্ন ধৰণৰ বস্তু মানে আগত আহে সেইবিলাক কি ক'বা মানে মানে সেনেকুৱা কিছুমান ল'ৰা মানে পিছত চিনি পোৱা যায় আৰু ল'ৰাটো বা প্ৰথম মাহ ধৰি লওক ভাল পাইছা প্ৰথম মাহ এমাহ দুমাহ 3 মাহ ভাল বহুত ভাল মানে মৰম ইমান মৰম কত পোৱা নাযায় সেনেকুৱা পিছত গম পোৱা যায় তেতিয়া মানে সেইবোৰ হয় পিছত এনেকুৱা হয় ফোন ৰিচিভ নকৰে ব্লক লিষ্টত থাকে কেতিয়াবা নাম্বাৰ ডিলিট হৈ যায় ফোন কৰিলে কোন হয় চিনি নাপায় সেনেকুৱা এটা প্ৰশ্ন মানে আহি পৰে মানে বহুত ক্ষেত্ৰত দেখা পোৱা গৈছে তো সেই বস্তুটো মানে এইটো প্ৰশ্নৰ লগত জড়িত মানে ৰিলেশ্যনশ্বিপটো পুৰণি হ'লে মানে বহুত ভাল দেখায় আৰু নিজকে একো নাজানো মানে এইটো ল'ৰা ছোৱালী দুটাৰে ক্ষেত্ৰত এনেকুৱা হয় অকল ছোৱালী বুলি নহয় ল'ৰা ছোৱালী দুটাই হয় ঠিক আছে আৰু এটা কথা মানে এইটো অলপ ডিছকাছ কৰিব লাগে অলপ ভালকৈ বহলাই ক'ব লাগে মানে ক'লা ধৰণৰ ছোৱালীৰ জীৱন সংগী হ'বলৈ কোনেও নিবিচাৰে ল'ৰাবিলাকে মানে ল'ৰাৰ ক্ষেত্ৰত কৈছে মানে যদি ক'লা হয় ছোৱালীজনী ক'লা হ'লে তাইৰ জীৱন সংগী ল'ৰাবিলাকে হ'ব নোখোজে মানে কিয় হ'ব নোখোজে কিয় হ'ব নোখোজে সেনেকুৱাতো মানে একো কথা নাই ক'লা হ'লে বুলি যে তাইক কোনো ভাল নাপাব সেইটো কথা নহয় কাৰণ ক'লা বগা যদি চাই আছা তেতিয়াহ'লে মানে কি হ'ব আৰু তুমি ভাল পোৱাই নাই তুমি অকল ধুনীয়াটো চাই আছা সেইটোৱে আৰু ভাল পোৱাত ক'লা বগাটো চাব নালাগে চকু বন্ধ কৰি মানে ভাল পাব লাগে চকু বন্ধ কৰি ভাল পাব লাগে তেতিয়াহে ৰিয়েল ভাল পোৱা হ'ব আৰু তেতিয়া ক'লা বগা আগত নাহিব